Welcome to another episode of Tech and Fact in Assamese. আপোনালোকে যেটা ফেসবুক, ইনষ্টাগ্ৰাম বা ইউটিউবত কিছুমান ভিডিও চাই থাকে, ভিডিওসমূহ চাই থাকোতে কিছুমান ভিডিও আপোনালোকৰ গ্যালাৰীলৈ ডাউনলোড কৰিবলৈ প্ৰয়োজন হৈ পৰে, কিন্তু আপোনালোকে ইনষ্টাগ্ৰাম, ইউটিউব বা ফেসবুকত তেনেকুৱা কোনো ধৰণৰ অপচন নাপায় যিটোৰ জৰিয়তে আপোনালোকে গ্যালাৰীলৈ ভিডিওটো ডাউনলোড কৰিব পাৰিব। আজি মই এই ভিডিওটোৰ জৰিয়তে আপোনালোকলৈ এটা টিক্স লৈ আহিছো। সেই টিক্সটো ব্যৱহাৰ কৰি আপোনালোকে ইনষ্টাগ্ৰাম, ফেসবুক আৰু ইউটিউবৰ পৰা ভিডিওসমূহ ডাউনলোড কৰিব পাৰিব এটা ক্লিকতে। এই সকলোখিনি জানিবলৈ ভিডিওটো শেষলৈকে চাই থাকিব। এতিয়া বলক ভিডিওটো স্টাৰ্ট কৰোঁ। বন্ধুসকল, আপোনালোকে ফেসবুক, ইউটিউব বা ইনষ্টাগ্ৰামৰ পৰা ভিডিও ডাউনলোড কৰিবলৈ তাৰ এপবিলাকৰ কোনো ধৰণৰ আপোনালোকে অপচন দেখা নাপায়। সেইবাবে আপোনালোকে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। সেই এপ্লিকেশ্যনটোৰ নাম হৈছে স্নেপটিউব। আপোনালোকে এই স্নেপটিউব এপ্লিকেশ্যনটোৰ জৰিয়তে ফেসবুক, ইনষ্টাগ্ৰাম, ইউটিউব সকলোৰে ভিডিও ডাউনলোড কৰিব পাৰিব। এইটো আপোনালোকে প্লে ষ্ট'ৰত নাপাব। আপোনালোকে এইটো গুগলত স্নেপটিউব বুলি চাৰ্চ কৰি দিব। তাতে যিটো প্ৰথম এপ আহিব সেইটো আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত আপোনালোকক মই এতিয়া ভিডিও এটা ডাউনলোড কৰি দেখাই দিছোঁ। প্ৰথমে মই ফেসবুকৰ পৰা এটা ভিডিও ডাউনলোড কৰি আপোনালোকক দেখাই দিছোঁ। দেখা পাইছে মই ফেসবুকটো ওপেন কৰিছোঁ। ফেসবুকটো ওপেন কৰাৰ পিছত মই এটা ভিডিও অপশ্যনটোত গুচি গৈছোঁ। ভিডিও অপশ্যনটোত গুচি গৈ মই এই ভিডিওটোকে আপোনালোকক ডাউনলোড কৰি দেখাই দিছোঁ। এই ভিডিওটো ডাউনলোড কৰিবলৈ আপোনালোকে কি কৰিব লাগিব, আপোনালোকে যিটো থ্ৰী ডট দেখা পায় ফেসবুকৰ ভিডিওৰ ওপৰত, সেই থ্ৰী ডটটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে যিটো দেখা পায় কপি লিংক, সেইটোত আপোনালোকে ক্লিক কৰি দিব। লিংকটো কপি কৰি হোৱাৰ পিছত আপোনালোকে যিটো স্নেপটিউব এপ্লিকেশ্যন ডাউনলোড কৰিছিল সেইটোত আহি যাব। সেইটোত আহি আপোনালোকৰ স্নেপটিউবটো ওপেন কৰিব। এতিয়া স্নেপটিউবটো ইয়াৰ ওপেন হৈছে, আপোনালোকে দেখা পাইছে। এপ্লিকেশ্যনটো ওপেন হোৱাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। আপোনালোকে ওপৰত যিটো দেখা পাইছে চাৰ্চৰ এণ্টাৰ ৱেব এড্ৰেছ, সেইটোত আপোনালোকে ক্লিক কৰিব। সেইটো ক্লিক কৰাৰ পিছত আপোনালোকে যিটো ফেসবুকৰ পৰা লিংক কপি কৰিছিল সেইটো আপোনালোকে ইয়াৰ তলতে দেখা পাই যাব। সেইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো ভিডিও আপোনালোকে লিংক কপি কৰিছিল সেই ভিডিওটো ওপেন হ'ব। আপোনালোকে দেখা পাইছে যে মই এই ভিডিওটো লিংকটো কপি কৰিছিলোঁ, এই ভিডিওটো ইয়াত দেখা পাইছে। এই ভিডিও ডাউনলোড কৰিবলৈ আপোনালোকে তললৈ যিটো দেখা পাইছে এইটো ডাউনলোডৰ নিচিনা চিন এটা আছে, সেইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে যিটো আপোনালোকে দেখা পাইছে মিউজিক, ইয়াত আপোনালোকে ভিডিওটো ডাউনলোড নকৰি অকল মিউজিকটো ডাউনলোড কৰিব পাৰে, অডিঅ'টো, বা আপোনালোকে ইয়াত ভিডিও ডাউনলোড কৰিব পাৰে। ভিডিওটো ডাউনলোড কৰিবলৈ আপোনালোকে ইয়াতে যিকোনো এটা ৰিজলিউশ্যন চিলেক্ট কৰি ল'ব। মই এটা চিলেক্ট কৰি দিছোঁ। এই ৰিজলিউশ্যনটো চিলেক্ট কৰাৰ পিছতে এই ডাউনলোডটো ষ্টাৰ্ট হৈ গৈছে। ইয়াত দেখা পাইছে ওপৰলৈ আপোনালোকে চালে গম পাব যে এই ভিডিওটো ডাউনলোড হৈ গৈছে। এতিয়া মই আপোনালোকক ইউটিউবৰ পৰা এটা ভিডিঅ' চেম প্ৰচেছ কৰি ডাউনলোড কৰি দেখাই দিছোঁ। ইউটিউবৰটো ইমান দীঘল প্ৰচেছ নহয়, ইউটিউবৰ বহুত শ্বৰ্টলি এইটো ডাউনলোড কৰিব পাৰি। এতিয়া মই ইউটিউবটো আপোনালোকক ওপেন কৰি দেখাই দিছোঁ। ইয়াত দেখা পাইছে ইউটিউবটো ওপেন হৈছে। ইউটিউবটো ওপেন হোৱাৰ পিছত আপোনালোকে যিটো ভিডিঅ' ডাউনলোড কৰিব বিচাৰে সেইটো আপোনালোকে ডাউনলোড কৰিবলৈ ইয়াত যিটো আপোনালোকে থ্ৰী ডট দেখা পায় সেই থ্ৰী ডটটোত ক্লিক কৰিব। থ্ৰী ডটটো ক্লিক কৰাৰ পিছত আপোনালোকে যিটো শ্বেয়াৰ অপশ্যন দেখা পায় সেই শ্বেয়াৰ অপশ্যনটোত ক্লিক কৰি দিব। শ্বেয়াৰ অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে তললৈ দেখা পাব ডাউনলোড উইথ স্নেপটিউব, সেইটোত আপোনালোকে ক্লিক কৰি দিব। সেইটো ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ ইয়াতে দেখা পাইছে ইয়াৰ ৰিজলিউশ্যন আহি গৈছে। আপোনালোকে ইয়াৰ মিউজিকো ডাউনলোড কৰিব পাৰে বা আপোনালোকে ইয়াত ভিডিঅ'টো ডাউনলোড কৰিব পাৰে। মই ভিডিঅ'টো আপোনালোকক ডাউনলোড কৰি দেখাই দিছোঁ। ইয়াত মই এটা ৰিজলিউশ্যন চিলেক্ট কৰিলোঁ। ইয়াতে আপোনালোকে তললৈ দেখা পালে যে এই ভিডিঅ'টো ডাউনলোড হোৱা ষ্টাৰ্ট হৈ গৈছে, মানে দুইটা ভিডিঅ' ডাউনলোড হৈ গৈছে। এতিয়া মই আপোনালোকক ইনষ্টাগ্ৰামটো ওপেন কৰি দেখাই দিছোঁ। আপোনালোকে ইনষ্টাগ্ৰামৰ পৰা কেনেকৈ এটা ভিডিঅ' ডাউনলোড কৰিব। ইনষ্টাগ্ৰামৰ পৰা ভিডিঅ' ডাউনলোড কৰিবলৈ মই প্ৰথমে IGTVত গৈছোঁ। তাতে গৈ এটা ভিডিঅ' মই ডাউনলোড কৰি আপোনালোকক দেখাই দিম। ইয়াতে যোৱাৰ পিছত ইয়াতে কিছুমান ভিডিঅ' ওপেন হ'ব। ইয়াতে মই এই ভিডিঅ'টোত ক্লিক কৰিছোঁ। ভিডিঅ'টো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত যিটো থ্ৰী ডট দেখা পায় সেই থ্ৰী ডটটোত ক্লিক কৰিব। থ্ৰী ডটটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে যিটো দেখা পায় কপি লিংক, সেইটোত ক্লিক কৰিব। সেইটো ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো লিংক সেইটো কপি হৈ যাব। তাৰপিছত আপোনালোকে ইয়াত তললৈ ফ্লটিক অপশ্যন এটা দেখা পাব, এডাল কাৰ চিন, সেইটোত আপোনালোকে ক্লিক কৰিব। সেইটো ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ যিটো ভিডিঅ' সেইটো ডাউনলোড হোৱা ষ্টাৰ্ট হৈ যাব। বন্ধুসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই।